স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জ্যোতি অফিচিয়েললৈ। 2021 চনৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নতুন তালিকা প্ৰকাশ পাইছে। আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাত ঘৰৰ কাৰণে আবেদন কৰিছে নেকি? যদি কৰিছে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাওক। মই আপোনালোকক ষ্টেপ বাই ষ্টেপ বুজাই দিম। আপোনালোকৰ ওচৰত এটাই অনুৰোধ যে আপোনালোকে যদি এই চেনেলটো নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল বাটনটো দবাই অল প্ৰেছ কৰিবলৈ নাপাহৰিব। তেনেহ'লে বলক ভিডিঅ'টো পলম নকৰাকৈ আৰম্ভ কৰোঁ। মোবাইল স্ক্ৰীণত এতিয়া যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব লাগিব। ব্ৰাউজাৰ অ'পেন কৰি লওঁ। অ'পেন কৰাৰ পাছত আপোনালোকে ইয়াত গুগলত টাইপ কৰিব লাগিব ৰিপৰ্টিং। আপোনালোকে স্পেলিংটো ভালদৰে চাই লওক, তাৰপিছত চাৰ্চ কৰি দিয়ক। চাৰ্চ কৰাৰ পাছত আপোনালোকৰ এনেধৰণে পেজ অ'পেন হৈ যাব। অ'পেন হোৱাৰ পাছত ওপৰত লিখা আছে ফিজিকেলি প্ৰগ্ৰেছ ৰিপৰ্ট। আপোনালোকে ইয়াত ক্লিক কৰিব নালাগে, আপোনালোকে তলফালে আহি যাওক, আহি থাকক, একেবাৰে তলফালে আহি যাওক। তলফালে অহাৰ পাছত এইটো দেখা পাইছে ছ'চিয়েল অডিট ৰিপৰ্ট। তো তাৰ তলত লিখা আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। ইয়াত আপোনালোকে ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পাছত আপোনালোকৰ এনেধৰণে পেজ অ'পেন হৈ যাব। মই ইয়াৰ লিংকটো ডিছক্ৰিপশ্যনৰ তলত দি থৈ দিম, আপোনালোকে তাত গৈও এই পেজটো আপোনালোকে অ'পেন কৰিব পাৰিব। আপোনালোকৰ এতিয়া এই চিলেক্ট ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পাছত আপোনালোকৰ ইয়াত ষ্টেটটো চইচ কৰি লওক। তাৰ তলত চিলেক্ট ক্লিক কৰি দিয়ক। তাৰপিছত ইয়াত আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি লওক, কোনটো ডিষ্ট্ৰিক্ট হয়। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পাছত আৰু তাৰ তলত চিলেক্ট, ইয়াত আপোনালোকৰ যোনটো ব্লক হয় ব্লকটো আপোনালোকে চিলেক্ট কৰি লওক। মই ব্লকটো চিলেক্ট কৰি লৈছোঁ। আৰু তাৰ তলত লিখা আছে ইয়াত আপোনালোকৰ গাঁও পঞ্চায়তটো, আপোনাৰ গাঁও পঞ্চায়ত কি হয় সেইটো চিলেক্ট কৰি লওক। চিলেক্ট কৰাৰ পাছত আপোনালোকে কোনটো ইয়াৰ লাগে মই ইয়াত ক্লিক কৰি দিওঁ 2020-2021। এইটো ক্লিক কৰাৰ পাছত আৰু তলত ফালে দেখাব চিলেক্ট। এইটোত আপোনালোকে ফাৰ্ষ্ট অপশ্যনটো আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোক ইয়াত জাষ্ট ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পাছত ইয়াত দি এনচাৰ ইজ ওপৰত এইটো লিখা আছে, এইটো ইয়াত প্লাছ থাকিলে প্লাছ, মাইনাছ থাকিলে মাইনাছ, ইয়াত কোনটো হ'ব এইটো আপোনালোকে ইয়াত টাইপ কৰি দিয়ক। মই ইয়াত টাইপ কৰি দিছোঁ। টাইপ কৰাৰ পাছত তলফালে দেখা পাইছে ছাবমিট। আপোনালোকে ইয়াত জাষ্ট ছাবমিট কৰাৰ পাছত আপোনালোকৰ এনেকুৱা ধৰণৰ পেজ অ'পেন হৈ যাব। আপোনালোকে তলফালে আহি যাওক। তলফালে দেখা পাইছে ডাউনলোড এক্সেল আৰু তাৰ তলত দেখা পাইছে ডাউনলোড PDF। তাৰ তলত আহি যাওক। তলত আপোনালোকে ইয়াত দেখা পাইছে যাৰ ঘৰৰ নাম আহিছে লিষ্টটো ওলাই গৈছে, আপোনালোকে চাই লওক। আপোনাৰ নিজৰ নাম আছে যদি আপুনি চাই লওক, নাই বা বেলেগৰ চাইছে যদি বেলেগৰ নামটো ইয়াত চেক কৰি লওক। চেক কৰাৰ পাছত ইয়াত ইমান ভালকৈ অহা নাই। আপোনালোকে এটা কাম কৰিব পাৰে ডাউনলোড PDF, এইটো ডাউনলোড কৰি আপোনালোকে ভালদৰে চাব পাৰিব। আপোনালোকে ওপৰ ফালে দেখা পাইছে ৰাইট চাইডে 3টা আঁচ, আপোনালোকে ইয়াত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পাছত তলফালে দেখা পাব ষ্টেক হোল্ডাৰ, এইটো আপোনালোকে ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পাছত এইটো ফাৰ্ষ্ট দেখা পাইছে IAY PMAY বেনিফিচিয়াৰী। আপোনালোকে ইয়াত ক্লিক কৰি দিয়ক। এনেকুৱা পেজ মোৰ অ'পেন হৈছে। আপোনালোকে পেজ অ'পেন হয় তেনেহ'লে এইটোত আপোনালোকৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এণ্টাৰ কৰি আপোনালোকে আপোনাৰ ডিটেইলছটো আপোনাৰ নিজৰ ফটোটো চাব পাৰিব। আপোনালোকে ভিডিঅ'টো চাই কেনেকৈ পালে, ভাল পাইছে যদি লাইক শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম।